100 বছৰ হ'ল চাগে ন? 100কৈ বেছি হ'ল। আমি ফাইনেলি পাই গ'লো আইহঁতৰ ঘৰত। দেখিছে নাম বাতা তোমাৰা? আচ্ছা লোকল কি খবৰ আপোনালোকৰ? হোপ চবৰে ভালে। আজি আমি যাম আপোনাৰ আইহঁতৰ ঘৰলৈ। বহুত দিনৰ মূৰত যাম। মই যাম, ভাইটি যাব আৰু মোৰ ফেমিলি যাব। আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক, দেখিব আমাৰ আইহঁতৰ ঘৰত। ফাইনেলি আমি পাই গ'লো এই আইহঁতৰ ঘৰ। এই দেখিছে ভাইটি আছে লগত মোৰ। दो मुझे दो, मुझे दो, दो नहीं चाहिए मजाक कर रहा हूँ। अच्छा नहीं तुम्हारा नाम बताओ, पहले नाम बताओ तुम्हारा। मेरा नाम नशा जान है। अच्छा तुम्हारा घर कहाँ है? माथुर। अच्छा ये हमारे माही वाली है। देख से बोलोगे राजस्थान से आए लोग ना? राजस्थान है ना? अच्छा ठीक है, फिर से मिलेंगे। हैंडशेक फिर से मिलेंगे। ये আমাৰ ৰাইজসকল পুৰা হাঁহি আছে। লাজুকি বেলেগ লাজ। আমাৰ উদীপ্তটো বেছি ডেঞ্জাৰ বস্তু। এয়া আমি ওলাই আহিলোঁ অলপ ট্ৰেইনৰ আলিৰ ওচৰলৈ। এই ঘৰটো আপোনাৰ পিছফালে দেখিছে, এইফালে আছে। আমি এইফালৰ পৰা আহিলোঁ, তো অলপ ওলাই আহিলোঁ। কি কৰিব ৰুমত সোমাই বেছি দেৰি নকৰোঁ আমি। আপোনাৰ অলপ দেৰি ৰখিম, ভাতটো খাম। ভাত খাই মেলি ঘৰলৈ আকৌ যামগৈ। এতিয়া আমাৰ এনাই মাক হয়। আমি ভাইটি আহিলোঁ, মই আহিলোঁ, মোৰ ফেমিলি আহিলে। এয়া আই কিবা এটা ক'ব ভাই। আপোনাৰ আই কিমান বয়স কিমান হ'ল আপোনাৰ? 1950 চনৰ 11 বছৰ মানে 100 বছৰ হ'ল চাগে ন? 100কৈ বেছি হ'ল। আই দেখিছে এতিয়া আপোনালোকে কেতিয়া? 1950 চনৰ ভূমিকম্পত এই 1950 চনৰ হেনো এই আই দেখিছে হেনো এই ভূমিকম্প এটা হৈছিলে যে, এতিয়া দেখিছিলে নহয়। আৰু আপোনাৰ এতিয়া আপোনাৰ স্বাস্থ্য একদম ভালেই হৈ আছে ন? একদম এতিয়া কথা বতৰা দেখিছে একদম পুৰা ফটফটীয়া হৈ আছে আই ভাগ একদম। এয়া দেখিছে। আহিব কেতিয়াবা যদি আপোনালোকে চেৰকাপাৰ আইহঁতৰ ঘৰ এতিয়া চেৰকাপাৰত থাকে। এয়া আমিও আহিলোঁ, আইক বহুত দিন দেখা নাই। চবেই চাওঁ কৰি আছিলে আমাৰ ফেমিলি। আমাৰ নিজৰ এনাই মাক হয় দেই, মানে আমি আই বুলি ক'ব লাগে, আমি আই বুলি কওঁ চবেই। এয়া দেখিছে মোৰ ফেমিলিও আছে। আই অলপ মানে এতিয়া অসুখো হৈ আছে, তো অলপ এতিয়া স্বাস্থ্য ভালেই হৈ আছে। এতিয়া মোৰ পুৰা একদম ধুনীয়া হৈছে, একদম ফটফটীয়া হৈছে। এতিয়া কাম বনো কৰি থাকে একদম বিন্দাছ। এয়াই ঠিকে আছে ঠিক আছে হ'ব। ভিডিঅ'টো চাই থাকক। এয়া ভাতটো বাঢ়িলে আমি খাই লওঁ দেই। ফাইনেলি আমি ভাতটো খাই দিলোঁ। এতিয়া খাই বৈ ৰাতি হ'ল। এতিয়া ঘৰলৈ যাম আৰু ৰিটাৰ্ণ। তো ভিডিঅ'টো চাই থাকক, ঘৰতে শেষ কৰিম আৰু ভিডিঅ'টো লাষ্ট। ইয়াতে শেষ কৰোঁ। লাইক কৰিব, যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বাই বাই।